সপোন ৰথেৰে উৰি উৰি যায় জোনাকী বাটেৰে আগুৱা জোন তৰাৰে তোমাক শুনো মদা আকাশত মায়াৰে নিচুকা সৰগী সৰগী মদ মামা দুটি মনে কেটি প্ৰাণ তোমাৰ মোৰ প্ৰেমৰ মিলন যেনি চলদে মৰম খানি দিন তোমাৰে দেহত হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনাইছো ডে উইথ প্ৰণামীৰ অন্য এটা ভিডিঅ'লে আপোনালোকেতো দেখিছে পুৰা সাজি কাচি আছো দেখিছে নে একদম কিমান ষ্টাইল কৰি আছো মানে এনেই থকা নাই দে বিয়া আছে বিয়া কাৰণে এয়া সাজি কাচি ওলাইছো এয়া খুৰা ছোৱালী জুৰি তাই মই আহি আছো খোজকাঢ়ি এতিয়া বিয়া ঘৰ পামগে আৰু অলপ দূৰত আছে আপোনালোকক যিটো ভিডিঅ' দিছিলো জুৰুনো আপোনালোকে চালি আৰু তাত দিছিলো বিয়া ভিডিঅ' আহি আছে বুলি আৰু এতিয়া আজি ফাইনেলি বিয়া আজি 19 তাৰিখ আৰু কেতিয়া বিয়া ভিডিঅ' আপলোড কৰো নাজানো ভাবিছো বিয়া ভিডিঅ'টো মানে ৰাস্তাতে আৰম্ভ কৰি দিওঁ তেতিয়া বিয়া ঘৰত গৈ পেলাই ভালকে ভিডিঅ'টো বনাবগে পাৰো আশা কৰো আপোনালোকে ভিডিঅ'টো সকলোৱে চাই ভাল পাব আৰু মোক মৰম দিব এয়া এটা বিয়া চলি আছে এয়া এতিয়া আমি পুৰা বিয়া ঘৰত বহি আছো এয়া জুমনি চাইডে নোলাই ভিডিঅ'ত নোলোৱা মানুহ এইফালে কইনা বহি আছে দেখিছেনে এয়া কইনা পুৰা বহি আছে আৰু বিয়া ঘৰ পৰিৱেশটো দেখুৱাই দিওঁ আৰু এয়া সুদীপ্তহঁত ফটো মাৰিছে মানে বহুত ধুনীয়া ফটো মাৰিছে দেখুৱাই নহয় নেকি দেখুৱাই দিওঁ দিয়া মই থাম্বনেইলত দিছো দেখিছে এয়া ফটো এডিট কৰিলে এইফালে দেখিছেনে এয়া মই দেই ঘৰপা আকৌ মই এফালে ওলাই গৈছিলো আলহী আহিছে উলিয়াবলে এয়া খঞ্জুৰি চিনি পাইছেই নহয় আৰু মোৰ লগৰ কোনোবা আহিব এয়া আমাৰ ভাইটিহঁত আহিলে নে বিয়া খাবলে নাই আহা নি থাকি গ'ল আহিছে এতিয়া খাবগে মানে ভোকৰ ৰক্ষা নাই মোক কৈ আছে খুৰী সোনকাল কৰক তাকে এতিয়া বিয়া ঘৰ পৰা আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰিম এতিয়া মই আনি ললোগে লগৰজনীক আৰু ভিডিঅ'টো তেনেকে কৰা হোৱাই নাই এয়া প্ৰণামী শৰ্মা গৈ কইনা ওচৰত বহি আছে তাই মানে মানুহ চাই আছে আৰু এইজনী মেকআপ আৰ্টিষ্ট এইগৰাকী জুম কৰি দিছো আৰু এয়া নামি আহিছে আৰু এয়া সুদীপ্ত একদম বিয়া চলি আছে কেনেকুৱা লাগিছে কইনা ভাগৰ লাগিছে নি দৰা আহিল মানে বেলেগ ক'ৰবাত আছে আহি পোৱাহি নাই ইয়াৰে কইনা কি কৰি আছে মানে ভিডিঅ' কৰিবলৈ মানে থেংক ইউ দেই ইয়াত দিছিলে বিয়া একদম পুৰা বিজি হৈ আছো মোক কেনেকুৱা লাগিছে দেখাই নাই আৰু এফালে কইনা বহি আছে কইনা আমাৰ পাৰ্টি খাই
খাই আছে আৰ্টিয়ে খাই আছে এতিয়া এয়া আহিছে আমাৰ ভাইটিহঁত হাই কোৱা আকৌ এয়া ৰঞ্জন পিছে এয়া আমাৰ খুৰীখন মাহঁতক উলিওৱাই নাই নহয় মা হাই কোৱা এয়া বাইদেউ আৰু এইফালে চব বিয়া খাবলৈ আহিছে নিকিতা বিয়া খাই কেনেকুৱা লাগিছে তোমাৰ বহুত ভাল লাগিছে ভাল ভালটো কিন্তু তুমি ভালকে কোৱা নাই মানে ইমান ভাল লগা নাই নি লাগিছে হয় নি অ' এইটো আমাৰ ধুনু দে ধুনুৱে পিনে হা ই আকৌ অইন একো নাখায় কফিহে খায় গায়ে চাই পেলাই মেলি আজৰি পিনে বিয়া খাই কেনেকুৱা লাগিছে পুবানিবা বিয়া খাই কেনেকুৱা লাগিছে মজা নি মোক চুমা এটা খাই দিয়া আইঅ মাজে মাজে এয়া মিলাই যেন তেনে ভিডিঅ' কৰিছোঁ আৰু এয়া কফি খাবলৈ লৈছোঁ যেন তেনে আৰু এয়া আমাৰ কইনা ক'ত গৈছিলা ফটোশ্বুট কইনা এয়া ফটো চটো মাৰি আহিছে দেই আৰু এয়া দেখিছেনে অ' হাই কোৱা আৰু এয়া আমাৰ আন্টি দেই বিয়া খাবলৈ আহিছে গুৱাহাটীৰ পৰা এয়া এতিয়া বিয়া খাবলৈ অহা আলহী যায়গে ভিতৰত মানে একেবাৰে ভিডিঅ' কৰিব নোৱাৰি ইমানেই ভিৰ হয়নে কৈ দিয়া হয়নে কৈ দিয়া বহুত ভিৰ এয়া দেখিছেনে আৰু মোক কেনেকুৱা লাগিছে মই ভালকে ওলাবলৈ পোৱাই নাই ভালকে আপোনালোকক দেখুৱাই দিম কইনাকটো দেখিলে এনেকে দেখুৱাই দিছে আমাৰ ইহঁতি দুজনীক চাওক খোৱাটো মেইন খোৱাই নাই ইয়াৰ মাংস চাংস চব আছে খাই লওক চাওঁ কইনা কইনা কেনেকুৱা লাগিল ঠাণ্ডাত গা ধুই মাতি
Namaimba, sound of Namaimba. দৰা ভাইক ছোৱালী বিচাৰি আহিছো ৰাখি দেখিছ বস্তু আজিলৈকে পিন্ধি আছে সকলো নিজান হৈ আমি একান্ত মনে যাতে আমি বৰাৰ কন্যা আশীৰ্বাদ দিব পাৰো আপোনালোকে একান্ত মানে বৰৰ কন্যা গুৰুত্ব দিব আৰু আজি শুভ বিভাগ আমি পৰিচালনা কৰিবৰ কাৰণে আমাৰ মূল সংঘ গোলাঘাট জিলাৰ মূল সদস্য বা আমাৰ আমি প্ৰস্তাৱ কৰা হৈছো এতিয়া আমি একদম কইনা বহা চকীত বহি দিলোহি একদম ইমান টোপনি ধৰিছে আৰু এইফালে বিয়া চলি আছে তাত বিয়া চলি আছে উঠি যাবলৈও মানে ধৈৰ্য নাই এওঁ টোপনি ধৰিলে ঘৰত হেনো 8টাতে খোৱাব মানুহ হয়নে আৰু চাগে বিয়া ভিডিঅ' নকৰিম আৰু ইয়াৰ পিছত আপোনালোকক তেনেকৈ মিলাই মিলি এডিট কৰি দিম বিয়াখনটো দেখিলে এতিয়া আমি খাই আছো একদম খাই থকা ভিডিঅ'কনো কৰিছো এতিয়া কইনা থবলৈ ৰেডি হ'ল আৰু এতিয়া আমি খাই আছো 4টামান 6টাই পিন্ধিছো মালালাল বা ফাটিকা পিন্ধালেও আমি আজি ফালটো শুদ্ধ কৰি দিলো বিশ্ব স্বৰূপ মালালা